হেল্ল' আজি মহাশিৱৰাত্ৰি বুলি অলপমান নাৰিকলি মন্দিৰৰ ফালে যাব ওলছোঁ বা এটা চাৰিআলিতে সোমাই যাব লাগে। বহুত দিন ব্লগ চগ বনোৱা নাই। শিৱৰাত্ৰি বুলি গাঁও গৈছিলোঁ লগৰটোৰ লগত আপোনাৰ নাৰিকলি মন্দিৰত দেখা কৰি ৰাতি আৰু ঘৰত পূজা আছে। এতিয়া আপোনাৰ যাই আপোনালোকক দেখুৱাওক নাৰিকলি মন্দিৰটো কেনে। নাৰিকলি মন্দিৰটো বোলে আপোনাৰ হেৰি চনতে বনাওঁ, চন একচুৱেলি নহয়, মহাভাৰতৰ যুগতে দ্ৰাপৰ যুগতে বোলে বনাওঁ। মই আগতে গৈছিলোঁ একবাৰ, তেতিয়া কৈছিল দ্ৰাপৰ যুগতে বনাওঁ। মানে তেজপুৰ আমাৰ লোৱাৰ আছে, মই এইটো চাইড হৈ তেজপুৰ গেলি চবেই আৰু নাৰিকলি মন্দিৰক মানে হেৰি কৰে আৰু কি বুলি কয়, চবেই সেৱা চেৱা কৰি যায় নাৰিকলি মন্দিৰত, পইচা দি যায়। চ' আজি আপোনালোকক নাৰিকলি মন্দিৰটোৱে দেখক। এই ৰাস্তাটোত ধূলা দেখছি না, এই আৰম্ভ হৈছে। এই আমাৰ ঘৰৰ পৰা এপ্ৰক্সিমেটলি 7 কিলোমিটাৰমান দূৰত এই মেডিকেল কলেজ কেন হৈ আছে, নলবাৰী মেডিকেল কলেজ। আপোনালোকে শুনছি চাগে, দেখছি নে কি প্ৰকাণ্ড, কিবা 1-2 বছৰমান হ'ল এই 3D মডেল টাইপ ঘৰ মাখা বনাইছে। ইমান ফাষ্ট কাম হৈছে, বাপ আগতে এনে কাম দেখাই নাছিলোঁ। আমাৰ ঘৰৰ পৰা এই নাৰিকলি মন্দিৰ ধৰক এপ্ৰক্সিমেটলি 51 কিলোমিটাৰ এই গুগল মেপ চোৱা মতে। আৰু নাৰিকলি মন্দিৰটো এনেকুৱা এটা মন্দিৰ, মানে শিৱ মন্দিৰ। আজি মহাশিৱৰাত্ৰিটো বহুত ভিৰে আছে। এই মন্দিৰটোৰ বিশেষত্বটো হৈছে আজিকালি মই ভগৱান পাৰ্চনেলি বহুত মানুহ, শিৱকটো আৰু বহুত বেছি মানুহ, কিন্তু কোনো শিৱ মন্দিৰতে মানে নাৰিকলৰ পানীটো ইউজ নকৰে। বহুতে কয় শিৱক নাৰিকলৰ পানী নিদিয়ে, কিন্তু এইটো এটা একমাত্ৰ এনেকুৱা মন্দিৰ মই দেখাত মানে কি নাৰিকলৰ পানী দি পূজা কৰে। আৰু ইউটিউবৰ বহুত ভিডিঅ'টো পাইছোঁ, ধৰক কি বুলি কয় নাৰিকলৰ পানী দি শিৱক পূজা নকৰে, কিন্তু এই মন্দিৰটোত নামেই নাৰিকলি মন্দিৰ, অকল নাৰিকলৰ পানী দিয়ে মন্দিৰটোত। আৰু আপুনি বেলেগ বেলেগ বস্তুও দিব পাৰে, কিন্তু নাৰিকলৰ পানী দি পূজা মানে কৰে। যাই আছোঁ, এই ৰাস্তাটো দেখছিনে? এই ৰাস্তাটো বনবা 1 বছৰমান হোৱা নাই পাওঁ। এই মস্ত প্ৰকাণ্ড ৰাস্তা বনাইছে আমাৰ এপানতে, ঘগ্ৰা পাৰ হৈ মেডিকেল কলেজ, নলবাৰী মেডিকেল কলেজ হৈ আমাৰ ঘৰৰ সন্মুখেদি যায় এই বিজেলি ঘাট উঠিব পাৰি। কি ডাঙৰ ৰাস্তা বনাইছে। হাইৱে উঠলোঁ, এই হাইৱেৰ পৰা এখেন্তিৰ পৰা দেখা পালোঁ এটা লেখা আছিল বা এটা চাৰিআলি 21 কিলোমিটাৰ। 21 কিলোমিটাৰ পৰা আৰু আমি হেৰিত দেখি যাব লাগিব, মঙলদৈ চাইডত যাব লাগিব। সেইটো বা কিমান কিলোমিটাৰ আছিল? টোটেলটো আমাৰ ঘৰৰ পৰা 51 কিলোমিটাৰ হয় গুগল মেপত দেখুৱা মতে। যাই থাকোঁ, এতিয়া কিমান দূৰ টাইম লাগে, 1 ঘণ্টাটো লাগিব মিনিমাম। ৰখি লাহে লাহে যাই থাকোঁ। আৰু আজি তাতো শিৱৰাত্ৰি, ঈদটো তাতে বহুত থাকবো, তাতে আৰু কিমান টাইম লাগে হ'লে না তোৰ তাত। আহি বাইহাটা চাৰিআলি পালোঁ। এইটো বাইহাটা চাৰিআলি চক আপোনালোকে দেখছি চাগে, আৰম্ভ হৈছে। তাৰপিছত ইয়াৰ পৰাই 15 কিলোমিটাৰ নাৰিকলি মন্দিৰ। আমাৰ ঘৰৰ পৰাই ধৰক 50 আছিল, ইয়াৰ পৰাই 15 কিলোমিটাৰ। পুৰা ষ্ট্ৰেইট মংগলদৈ দেখি যোৱা ৰাস্তাটো দেখি পুৰা চিধে ডাইৰেক্টলি ইয়াৰ পৰা 15 কিলোমিটাৰ পিছত নাৰিকলি মন্দিৰ আমি পাম। এই দেখছি না কিমান দূৰৰ পৰা গাড়ী মাখা আছে, ট্ৰেক্টৰ গাড়ী। বাপৰে, মানুহ বানপানী আহা দিছে আজি শিৱৰাত্ৰি বুলি। এই আমাৰ দৰেকে বহুত মানুহ আছে ভোলে বাবাৰ দৰ্শন কৰোঁতে। আহি পালোঁ আপোনাৰ নাৰিকলি মন্দিৰ। ভিৰ দেখছি না নাই? ভিৰ চাই লওক, আজি মহাশিৱৰাত্ৰি সেইকাৰণে ইমান ভিৰ হৈছে। এই বাবাক তাকে আহিছোঁ, অলপ চাকি ধূপ লওঁ দক। চাকি ধূপ লৈ নাৰকেল চাৰকেল লৈ বাবাক দৰ্শন কৰোঁ। আচ্ছা, নাৰিকলি মন্দিৰত আছোঁ, নাৰকেল ল'বাই লাগিব। নাৰকেল ধূপ চাতি ল'লোঁ, লৈ এতিয়া জ্বলাব আহকচোন। এতিয়াতো বহুত ভিৰ, কিমান বা ভিৰ বাহিৰৰ পৰা দেখি পেলাই আপোনাৰ আজি শিৱ পূজা না ভোলেনাথৰ পূজা, ভিৰ থাকবই আৰু।
এইটো চাইডে দমকল এটা আছে, দমকলত পূৰা ভৰি দুখন ভালকৈ ধুই লৈ মন্দিৰটো দৰ্শন কৰি লওঁ। প্ৰথমতে চাকি তাকি জ্বলাব লাগিব, ভৰিখন ফাৰ্ষ্টতে ধুই লওঁ ৰ'ব। আচ্ছা, এই মহাশিৱৰাত্ৰিত প্ৰত্যেক বছৰে চাগে এনেকুৱা ভিৰ হয়। মই শিৱৰাত্ৰিত অহা নাছিলোঁ বাৰু, নৰ্মেলি আছিলোঁ নাই, কিন্তু এই ভিৰ থাকিবই আৰু আজি দিনটোত বহুত মানে এই মন্দিৰটো মানুহে। আপোনালোকেও পাৰিলে আহিব কেতিয়াবা। দৰং ডিষ্ট্ৰিক্ট দৰং। এই বাহিৰত ধূপ চাকি জ্বলে, বাবাক পুৰা ভালকৈ সেৱা কৰি এতিয়া লাইন ধৰিব আহিছোঁ ৰ'ব। এই মন্দিৰটো সোমাওঁ, পাৰিলে আপোনালোককো দেখুৱাওঁ এই মন্দিৰৰ ভিতৰত শিৱলিংগটো। আচ্ছা, ইয়াতেতো বহুত ভিৰ আছে, আপোনালোকে দেখিছে। আমাৰ এইটো গেট শিৱলিংগ এটা আছে। আজি দেখাব পাৰোঁ না নৰো ঠিক নাই বাৰু, ভিৰটো দেখছি। আজি শিৱৰাত্ৰি বুলিতো ভিৰ হ'বই আৰু মহাদেৱৰ কথা। হৰ হৰ মহাদেৱ। আহকচোন, বাবাক দৰ্শন কৰিলোঁ। এই আহি মন্দিৰৰ গেটটো পাইছোঁ। এই জুম কৰিব চাওঁ ৰ'ব, জুম কৰি পেলাই আপোনালোকক দেখুৱাব। এই দেখিছেনে, এইটো শিৱলিংগ। তাতে এই জুম কৰি দিলোঁ যে, এইটো হেৰি আছে যি ওপৰত তামাৰ পাত্ৰটো আছে, ওপৰৰ পৰা পানী পৰি থাকে, এইটো শিৱলিংগ। আমাৰ এইটো এই মহাভাৰতৰ যুগত দ্ৰাপৰ যুগৰে মন্দিৰ বুলি কয়। এতিয়া কাষৰগিলা ভালকৈ বান্ধিছে বাৰু, অৰিজিনেলি শিৱলিংগটো সেই তেতিয়াৰে। এতিয়া অলপ আপোনালোকে মহিলাৰ নাম শুনি লওক, নাগৰা নাম নেকি এইটো, নামবিলাক শুনকচোন, কেনে লাগে আপুনি কমেণ্ট কৰিব। এতিয়া সেৱা চেৱা কৰিলোঁ। নাৰিকলি মন্দিৰ দেখছি, আপোনালোকে আহিব পাৰে। দৰঙত আছে। এই আমাৰ ঘৰৰ পৰা 51 হ'লে গুৱাহাটীৰ পৰা কিমান, গুৱাহাটীৰ পৰাও কিবা গুগল মেপত মাৰি চালি গম পাব নাৰিকলি মন্দিৰ। বা এই মংগলদৈ যোনী ধৰক আপাৰ আছাম যায়, তেজপুৰ যায়, সেনেকে গমেই পাব। তেখেতসকলে গম পাব কি হেৰি কিমান কিলোমিটাৰ হয় বস্তুটো। চ' এতিয়া ঘৰতো পূজা চূজা আছে, শিৱ পূজা আছে, ঘৰত দেখি যাই থাকোঁ আৰু। ত' যোৱাৰ আগতে একবাৰ কওক হৰ হৰ মহাদেৱ বুলি, ভোলে নাথাই চব আৰু। ঈশ্বৰ মহাকাল, তেওঁৰ নামটো বহুত কেইটা আছে, 100 কিমানটা আছে। মহাকাল বুলি কওঁ বা হৰ হৰ মহাদেৱ বা কিবা, তেওঁক এটা সেৱা কৰি আপোনালোকে চবৰে মংগল হওক, এটা সেৱা কৰি লওক। বাই।